বায়োগ্রাফি অফ রানা মণ্ডল। রানা মণ্ডল কোন? রানা মণ্ডলৰ জন্ম ক'ত? সেয়া ৰাণা মণ্ডলৰ জীৱন কাহিনী চাওক এই ভিডিঅ'টোত। ৰাণা মণ্ডলৰ জন্ম হৈছিল কৃষ্ণনগৰত এটা খ্ৰীষ্টান পৰিয়ালত। তাই এজনী খ্ৰীষ্টান ধৰ্মীয় লোক আছিল। 19 বছৰ বয়সত ৰাণা মাৰিয়া মণ্ডলৰ বাবু মণ্ডলৰ লগত বিয়া হয়। ৰাণু মণ্ডল সৰুৰে পৰাই ৰেডিঅ'ত গান শুনিছিল আৰু গান গাবলৈ চেষ্টা কৰিছিল সুৰৰ লগত সুৰ মিলাই। 18 বছৰকাৰ বাবু মণ্ডলৰ লগত গড় সংসাৰ কৰিছিল। তাৰপিছত বাবু মণ্ডলে মুম্বাইলৈ লৈ যায়। তাৰ এবছৰ আগতেই তাৰ পৰা তেওঁ ঘূৰি আহে আৰু তেওঁৰ দুটা সন্তান আছিল। সন্তান দুটাও তেওঁক পেলাই থৈ গৈছিল। মাহীয়েকৰ ঘৰত বহুত দুখ কষ্টৰে কটাইছিল। মাহীয়েকে আনৰ ঘৰত কাম কৰি তেওঁক খুৱাইছিল। সন্তান দুটাও তেওঁক এৰি থৈ গৈছিল। খুব দুখে জীৱন কটাইছিল। দুবেলা দুমুঠি খোৱাৰ বাবে তেওঁ ৰেল ষ্টেচনত ৰাণাঘাট ৰেল ষ্টেচন গান গাই ফুৰিছিল। হঠাৎ 22 জুলাই 2019 ৰাণু মণ্ডল ষ্টেচনত গান গাই থকা সময়ত অতীন্দ্ৰ চক্ৰৱৰ্তীৰ মোবাইল দি এটা ভিডিঅ' শ্বুট কৰিছিল। সেই ভিডিঅ'টো শ্বুট কৰি তেওঁৰ ফেচবুক গ্ৰুপত আপলোড দিছিল। ৰাতিৰ ভিতৰত ভাইৰেল হৈ পৰিছিল ভিডিঅ'টো। সেই ভিডিঅ'টো চাই বলিউড হলিউড সকলো তেওঁক কল কৰিবলৈ ধৰিছিল। বহুতো দৰ্শকে তেওঁক চাবলৈ ইচ্ছা কৰিছিল, মন কৰিছিল। এতিয়ালৈকে তেওঁক চাবলৈ বহুতে ভিৰ কৰি আছে। এয়া হৈছিল ৰাণা মণ্ডল। হঠাৎ ৰাণা মণ্ডলৰ এই অতীন্দ্ৰ চক্ৰৱৰ্তীৰ ভিডিঅ' ভাইৰেল কৰাত তেওঁৰ কপালটো খোল খালে, তেওঁৰ প্ৰতিভা খোল খালে। এয়া মোৰ আজিৰ ভিডিঅ'। মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভিডিঅ' পাবলৈ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো বজাই দিব প্লিজ। থেংক ইউ ৱাচিং মাই ফৰ ভিডিঅ'। कुछ भी नहीं तेरी मेरी कहानी है। क्या बात है यार, वाह फैंटास्टिक। रानू मंडल जी नमस्ते। जी नमस्ते। बहुत ही सुरीला गाती हैं आप। और मुझे ऑलवेज सलमान भाई के डैडी